নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা শুনি ভাল লগা কথা ক'ম। মোৰ হাতত এখন কাগজ আছে আৰু এই কাগজখন যদি আপোনালোকে এনেদৰে ভাঁজ কৰে, এবাৰ এনেদৰে ভাঁজ কৰে, কলমে মই লিখি গৈছোঁ, এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, চাৰিবাৰ, পাঁচবাৰ, খুব বেছি ছবাৰ। মই ছবাৰ ভাঁজ কৰিব পাৰিলোঁ। আৰু আপোনালোকে যদি বহুত বেছি চেষ্টা কৰে 7-8বাৰমান ভাঁজ কৰিব পাৰিব। আৰু কিবাকৈ যদি মেচিন আনি বা কিবা প্ৰেছাৰ দি যদি আপোনালোকে 25বাৰমান ভাঁজ কৰিব পাৰে, তেতিয়া এই কাগজখনৰ যোনটো ডাঠনেছ হ'ব, আমাৰ ভাৰতৰ পৰা আমেৰিকা গৈ পাব। আৰু কিবাকৈ যদি আপোনালোকে 50বাৰমান ভাঁজ কৰিব পাৰে, কাগজখনৰ যোনটো ডাঠনেছ হ'ব, পৃথিৱীৰ পৰা চন্দ্ৰ গৈ পাব। আপোনালোকক মই গুগলত দেখুৱাই আছোঁ। আপোনালোকে যদি গুগলত চাৰ্চ কৰে হাউ মেনি টাইমছ ফ'ল্ড এ পেপাৰ টু ৰিচ মুন, ইয়াত লিখা আছে আফটাৰ 42 ফ'ল্ডছ উড দ্য পেপাৰ ৰিচ দ্য মুন। চৰি, মই 45বাৰ কৈছিলোঁ, 45বাৰ নহয়, 42বাৰ, মাত্ৰ 42বাৰ। চ' আপোনালোকে দেখা পালে 45বাৰতে কেনেকৈ এখন কাগজ গৈ চন্দ্ৰ পাব। যদি কেনেবাকৈ যদি আপোনালোকে 120বাৰ ভাঁজ কৰি দিয়ে, তো সেইখন কাগজৰ যোনটো ডাঠনেছ হ'ব, সেইটো বেলেগ গ্ৰহৰ গেলেক্সি পাই যাব, চন্দ্ৰ সূৰ্য পাৰ হৈ যাব, বেলেগ গ্ৰহৰ গেলেক্সি পাই যাব। আৰু যদি আপোনালোকে হাতেৰে যদি এনেকৈ এখন কাগজ ভাঁজ কৰিব বিচাৰে, চেষ্টা কৰে, খুব বেছি 8-9বাৰমান পাৰিব। আৰু 8বাৰ বা 9বাৰ, 10বাৰটো নোৱাৰে, কাৰণ ৱৰ্ল্ড ৰেকৰ্ডে আছে মাত্ৰ 12বাৰ। কেলিফৰ্ণিয়াৰ এগৰাকী মহিলা আছিলে, তেওঁ এখন কাগজ 12বাৰ ভাঁজ কৰিছিলে। আপোনালোকক মই গুগলত চাৰ্চ কৰি দেখুৱাই আছোঁ। আপোনালোকে যদি গুগলত চাৰ্চ কৰে পেপাৰ ৱৰ্ল্ড ৰেকৰ্ড বুলি, ইয়াত লিখা আছে কেলিফৰ্ণিয়া ফ'ল্ডেড এ ছিংগল পিচ অফ পেপাৰ ইন হাফ 12 টাইমছ। মাত্ৰ 12বাৰ ভাঁজ কৰি, এখন কাগজ 12বাৰ ভাঁজ কৰি তেওঁ ৱৰ্ল্ড ৰেকৰ্ড পাইছিল। চ' আপুনিও যদি এনেকৈ এখন কাগজ 12বাৰতকৈ বেছি ভাঁজ কৰিব পাৰে, 12বাৰ কৰিলে নহ'ব, কিয়নো 12বাৰ অলৰেডি ৱৰ্ল্ড ৰেকৰ্ড বনিয়ে গ'ল। কেলিফৰ্ণিয়াৰ এগৰাকী মহিলাই এনেকুৱা পেপাৰ নহয়, তেওঁ টয়লেট পেপাৰ লৈছিলে, এখন টয়লেট পেপাৰ 12বাৰ ভাঁজ কৰি ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে। আৰু আপুনি যদি 14-15বাৰমান এনেকৈ এখন কাগজ ভাঁজ কৰি দিব পাৰে, তেতিয়া আপোনাৰ নামো গিনিজ বুক অফ দ্য ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট হ'ব। আৰু আপোনালোকে যদি কথাটো বিশ্বাস হোৱা নাই, আপোনালোকে নিজে এনেকুৱা এখন কাগজ লৈ প্ৰেক্টিকেলি কৰি চাব পাৰে। আৰু আপোনালোকে যদি ভাবে কাগজখন মানে কিমান ডাঙৰ হ'ব লাগিব, তেনেকুৱা নিৰ্ধাৰিত কোনো কথা নাই, কাগজখন সৰু হওক ডাঙৰ হওক, আপোনালোকে ভাবিব পাৰে যে কাগজখন ডাঙৰ হ'লে বেছিকৈ ভাঁজ কৰিব পাৰিম নেকি, যে 20-25বাৰমান ভাঁজ কৰিব পাৰিম বুলি নেকি। নাই, নোৱাৰিব। আপোনালোকে কাগজখন ডাঙৰ ল'লেও এইকাৰণে ভাঁজ কৰিব নোৱাৰিব, কাৰণ যদি এখন ডাঙৰ কাগজ লয় ন, সেই ডাঙৰ কাগজখন যদি এনেদৰে ভাঁজ কৰে, ভাঁজ কৰিলে তাৰ যোনটো এখন সৰু কাগজতকৈ ডাঙৰ কাগজৰ ডাঠনেছটো অলপ বেছি হ'ব। আৰু সেই যিমানটো ডাঠনেছ হ'ব, সেইটো আপোনালোকে হাতেৰে এনেকৈ প্ৰেছাৰ দি বেকা কৰিব নোৱাৰিব। যদি কাগজখন সৰু হয়, তেতিয়া আপোনালোকে এনেদৰে ভাঁজ কৰিব পাৰিব, এনেদৰে 6-7বাৰ ভাঁজ কৰিব পাৰিব। আৰু যদি বেছি চেষ্টা কৰে, তেতিয়া 7-8বাৰ পাৰিব, 12বাৰটো নোৱাৰে। আৰু যদি কেনেবাকৈ যদি 12বাৰ ভাঁজ কৰিব পাৰে, তেতিয়া আপোনাৰ নামো ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট হ'ব। আৰু যদি মোৰ কথাখিনি বিশ্বাস হোৱা নাই, আপোনালোকে নিজে প্ৰেক্টিকেলি কৰি চাব পাৰে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি আপোনালোকে মোক কিবা সুধিবলগীয়া আছে তেতিয়া কমেণ্ট কৰক। আৰু মোৰ চেনেলটো আৰু অধিক আগুৱাই যাবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰক। ত' আজিলৈ ইমানেই। মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ যত্ন কৰিম। ত' আজিলৈ ইমানেই, বাই বাই।